নাই থাকিব নোৱাৰে কিয়নো আমি প্ৰত্যেক দিনাই এক নতুন নতুন মুহূৰ্ত পাৰ কৰিছোঁ মোৰ চাকৰি জীৱনতো বিভিন্ন ঘটনা ঘটি গৈছে আৰু বিভিন্ন দায়িত্ব আহি পৰিছে আৰু প্ৰতিটো দায়িত্ব মই নিষ্ঠাৰে পালন কৰি আহিছোঁ আৰু মোকতো তেতিয়া কোনেও কোৱা নাই নৰেন্দ্ৰ চৌধুৰী তুমি একেটা মানুহ একেটা কাম একেটা দায়িত্ব তুমি পালন কৰি থাকিব লাগিব তুমি নতুন মানুহ নহয় তুমি চিৰপুৰণি মানুহ তোমাৰ শৰীৰটোৰ পৰিৱৰ্তনৰ সত্ত্বেও তুমি একেটা শৰীৰৰ গৰাকী তোমাৰ মনৰ পৰিৱৰ্তনৰ সত্ত্বেও তুমি একেটা মনৰ গৰাকী কিন্তু মই আপোনালোকক সুধিব খুজিছোঁ মোৰ যি পৰিৱৰ্তন ঘটিছে শৰীৰত বা মনত কি সূচনা কৰিছে প্ৰতি মুহূৰ্ততে মৃত্যু হৈছে মোৰ শৰীৰৰ কোনোবা কোষৰ নাইবা কোনোবা আকাংক্ষাৰ প্ৰতি মুহূৰ্ততে জন্ম হৈছে এজন নতুন মানুহ হয় সি কিবা হেৰুৱাইছে নহয় সি কিবা লাভ কৰিছে কিন্তু এজন মানুহ মই আপোনালোকক এটা পোনপটীয়া প্ৰশ্ন কৰোঁ আপোনালোকৰ কালিৰ মানুহজন আজিৰ একেজন মানুহ হৈ আছে আপুনি যেতিয়া প্ৰেমৰ প্ৰথম প্ৰেমৰ আপুনি শিহৰণ অনুভৱ কৰিছিল সেই শিহৰণ আপুনি এতিয়া অনুভৱ কৰেনে নকৰে কিয়নো আমি প্ৰত্যেক দিনাই এক নতুন মানুহলৈ ৰূপান্তৰিত হৈছোঁ কিন্তু মোৰ দুখ কি কওক মোৰ দুখ এয়ে নেকি যে যৌৱনৰ প্ৰথম